আজি যে ঘৰৰ যিমান বস্তু আছে একেবাৰে চব চিৰা কাপোৰলৈকে ডাইনিঙত পৰালৈকে চব আনি একেবাৰে ঘঁহি ধুই শেষ কৰি পেলাইছোঁ। নমস্কাৰ, সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। এই পাত যে বাঢ়নি বেছি দামো নহয়, কিন্তু সাৰিবলৈ যে ইমান ভাল নহয়। আৰু এই বাৰিষা বতৰত কি হয়, শেলুৱৈ ধৰে। আৰু এই ঝাৰু পাতেৰে যদি এনেকৈ সাৰি দিয়া যায়, অকণমান যদি আৰু ব্লিচিং পাউডাৰ বা মেণ্টৰ ছটিয়াই দিয়া যায়, একদম শেলৈবিলাক গুচি যায়। মই মাজে মাজে তেনেকৈ চাফা কৰি থাকোঁ বাৰু। আৰু সদায় কেতিয়াবা বৰষুণ আহিলে ভাবোঁ আজি অকণমান ঝাৰু নিদিলেও হ'ব যেন লাগে, কিন্তু এই পাত তাত যদি পৰি থাকে মনটো আৰু খুচখুচাই থাকে, নাই সাৰিব লাগিব এনেকুৱা ধৰণৰ। অকণমান জাবৰ হ'লেও মোৰ ভাল নালাগে, সেইকাৰণে এনেকৈ সাৰি থাকোঁ। আৰু দেখিছে অকণমান চোতালহেন পাই, কিন্তু অকণমান নহয়, বহুত সাৰিব লাগে। আমাৰ দুখন গেট, গতিকে দুয়ো ছাইডে সাৰিব লাগে। আৰু ইমান শেলুৱৈ হয় নহয়, এনেকৈ কেতিয়াবা ৰাতি ব্লিচিং পাউডাৰ দিওঁ, কেতিয়াবা লগে লগেও চাফা কৰোঁ, তেনেকুৱা হয়। আৰু পিছল খাবলৈ ভয়ো লাগে। আৰু অম্বুবাচী যিহেতু, ভিডিঅ'টো অৱশ্যে যোৱাকালিৰ দেই, অম্বুবাচী যিহেতু একদম চাফ চিকুণ কৰিম বুলিয়ে লৈছোঁ ঘৰ দুৱাৰ। আগদিনাৰ পৰাটো কৰিয়ে আছোঁ, গতিকে সেইদিনাখন আৰুতো জানেই সকলোৰে কিমান কাম। এইপিনে ডাইনিঙৰ পৰা চব উলিয়াই আনিছোঁ আৰু এনেকৈ ব্ৰাছ মাৰি ঘঁহিছোঁ। আচলতে ব্ৰাছ মাৰি ঘঁহিব লগা নাছিলেই, ময়ো সেই বেছি চাফা দেখুৱালোঁ, অকণমান ভাৱ দিলোঁ বেছি চাফা কৰা, অকণমান ৰংহে গুচাই পেলালোঁ। ইমান ধুব নালাগিছিলে, অকণমান দিলেই হ'লহেঁতেন। ৰং যোৱাই মনটো বেয়াও লাগিছে, কিন্তু কাক ক'ম, নিজে কৰিছোঁ যেতিয়া আকাশনো কোনে গালি পাৰিব। বেলেগে কৰিলে গালি পাৰিব পাৰিলোঁহেঁতেন, কিন্তু নিজে কৰিছোঁ, নিজক গালি পাৰিব লাগিব, এতিয়া এনেকুৱা হৈছে। গতিকে অকণমান ৰংহে গৈছে। ইপিনে ভৰি মোচাকেইখনো তিয়াই থৈ দিছোঁ। আৰু ময়ো কি কৰিছোঁ, ভিতৰৰ বাথৰুমত আৰু এইবোৰ ধুই থাকিব নোৱাৰি, সেইকাৰণে বাহিৰত উলিয়াই আনিছোঁ। একেবাৰে পাইপেৰে ধুই দিম। ভিতৰত আৰু বাথৰুমত ইমান জেগা নহয় আৰু ধুই থাকিবলৈ। তাতো ভণ্টি কাপোৰ ধুই আছে। ইপিনে ভৰি মোচাবোৰো আগদিনাখন ৰাতিয়ে তিয়াই থৈ দিছিলোঁ, গতিকে চবখিনি বাহিৰতে। আৰু আমাৰ যে পানী খুব আইৰণ আছে দেই, সেইকাৰণে চব পানী চেকা পানীৰে ধুওঁ। কিন্তু এতিয়া কি কৰিছোঁ, চেকা পানীৰে ইমানটো আৰু টেংকিৰ পৰা ইমান পানী ওলাই নাথাকে, সেইকাৰণে পাইপডাল দি দিছোঁ, তাৰ পৰাই এনেকৈ ধুই দিছোঁ। আৰু ডাইনিং কভাৰখনো খোলা হৈ গ'ল। আৰু ইপিনে কাপোৰ ধুই আছোঁ, মেলি দি আছোঁ, নি আছোঁ, এনেকুৱা হৈছে। আৰু আগৰ দিনততো কিমান নিয়ম আছিলে, আমাৰ আইতাহঁতৰ দিনত একেবাৰে চোতালত ঢাৰি পাৰি চব ঘৰৰ যিমান আছে চব উলিয়াই আনিব লগা আছিলে। পীৰাৰ পৰা একেবাৰে টেমাৰ পৰা একদম ঝাৰুলৈকে সকলো। ঝাৰু তাৰুটো পেলাই দিছিলে, নাৰাখিছিলে। আৰু ইপিনে মানুহজনে বজাৰো কৰি নিছে তাৰ মাজতে। তাৰপিছত ইপিনে কাপোৰ আধা নি আছোঁ, দি আছোঁ, এনেকুৱা হৈছে। বোলে আগৰ নিয়মৰ তুলনাত এতিয়াৰ নিয়ম একোৱেই নাই বুলি ক'লেও ভুল নহয়। আগতে যিমান নিয়ম আছিলে, আগতেতো একেবাৰে ভালত থোৱা বুলি কৈছিলে, ভালত থৈ দিছিলে কিছুমান বস্তু, তাত কোনেও চুবলৈ নগৈছিলে। আমাক কৈছিলে যাচোন যা, আন সেইখিনি আমটি বুৰি আছে কিন্তু চাবি, তেনেকৈ কোৱা আছিল। আমাৰ ভয় লাগিছিল আগতে আমটি বুৰি বুলি ক'লে। এতিয়াহে বুজি পাওঁ অম্বুবাচী মানে কি। আগতেতো তেনেকৈয়ে ভাবিছিলোঁ, সঁচাকৈ আমটি বুৰি থকা বুলি ভাবিছিলোঁ। আমাক পঠাই দিয়ে বস্তুখিনি, কেতিয়াবা দৰকাৰ হয় আনিবলৈ, কিবা এটা বস্তু শেষ হ'লে আনিবলৈ ঘৰ ৰুমলৈ পঠাই দিয়ে। গতিকে তেনেকুৱা আছিলে। আৰু কাপোৰ কানি ধুই মেলি শুকাই মনটো খুব ভাল লাগিছে, ইমান পৰিষ্কাৰ লাগিছে। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে।